নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ যিসকলে মোৰ নতুনকৈ ভিডিঅ' চাই আছে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাতিপুৱা 5টাতে উঠি মোৰ গা ধুই আজি ৰেডি হৈ লৈছোঁ যিহেতু আজি আমাৰ ঘৰত কঠীয়া ৰুব তাৰ কাৰণে সোনটোৱে ৰাতিপুৱা গা পা ধুই ৰোৱনীসকলক লৈ আহিলে 6টা বজাতে তাৰপিছতে ময়ো দেখিছেনে দৌৰি আহিছোঁ কাৰণ পেহীয়ে গোজ ল'বলৈ গৈছে মই চাম বুলি কৈছিলোঁ কিন্তু পেহী নৰখিলে পেহী আগতীয়াকৈ দৌৰি গুচি আহিলে কাৰণ ৰোৱনীসকল সোনকালে পোৱাৰ কাৰণে তেওঁলোকে নৰখিলে তেওঁলোকক পথাৰলৈ ডাইৰেক্ট গুচি আহিলে মা গোজ ল'ব নোৱাৰে মাৰ ভৰিত দুখ পাইছে সেইকাৰণে মানে পেহীক ল'বলৈ দেখিছেনে ৰোৱনীসকল গৈ আছে সেইকাৰণে পেহীয়ে পটাপট আহি গোজ লৈ ল'লে মই কিন্তু নাপালোঁ আহি মই কৈছোঁ আপুনি কেলৈ নৰখিলে মই আহিম বুলি কৈছিলোঁ নহয় যে তেওঁলোক আগতীয়াকৈ আহি পালে যে তাৰপৰা কি কৰিব থুটমুট চেলেকি গুচি আহিলোঁ দেউতা সোনটো ৰাতিপুৱাই বজাৰলৈ গৈছে তেওঁলোকক ৰাতিপুৱাই ৰুটি চাহ ভাজি খুৱাই পঠিয়াই দিলোঁ তাৰপিছতে আকৌ ৰোৱনীসকলো আহিছে ৰাতিপুৱাই একো নোখোৱাকৈ সেইকাৰণে তেওঁলোককোতো চাহ দিব লাগিব ন ভালকৈ সেইকাৰণে দৌৰি আহি কেনে যিহেতু নোৱাৰিলোঁ নাপালোঁ চাবলৈ সেইকাৰণে গুচি আহিলোঁ আহি কেনে এইফালে মই মা পেহী লাগি গৈছোঁ ৰুটি বনাবৰ কাৰণে আৰু ইফালে পেহীয়ে চিৰা পাপৰ এইবোৰ ভাজি আছে চাহৰ লগত দিবলৈ আৰু মায়ে আটা মাৰি থৈছিলে মই আহি ৰুটিখিনি বেলিলোঁ পেহীয়ে পুৰি দিলে তাৰপিছতে এয়া দেখিছেনে জেঠাই ৰঙালাও ফালিছে কাৰণ ৰোৱনীসকলক ভাতো খুৱাব তাৰপিছতে এইফালে মই কাম চাবলৈ আহিলোঁ এয়া এইফালে টিংকুদাই কঠীয়াবোৰ নি দি আছে ৰোৱনীবোৰৰ এইফালে জামাই উঠাই দি আছে ইমানেই কাম আজি কৈছোঁ ৰাতিপুৱা মানে বেক টু বেক কামত লাগি আছোঁ মই অলৰেডি 2 প্ৰেছাৰ কুকাৰ ভাত বহাই আহিছোঁ তাৰপিছতে ৰুটি বনাই আহিছোঁ চব্জি বনাই আহিছোঁ কাৰণ যিজন জামাইহঁতে ৰাতিপুৱা একো খাই অহা নাই ভাত কেইটামান খাব তেওঁক ভাত দিবলৈ তেওঁক ভাজি বনাই দিলোঁ তাৰপিছতে ভাত 2 প্ৰেছাৰ বহালোঁ তাৰপিছতে মোৰ গা ধোৱা কাপোৰ ধোৱা হোৱাই নাছিলে আকৌ দৌৰি আহি মোৰ গা ধোৱা কাপোৰ ধুইছোঁ কাৰণ দেউতাহঁত বজাৰৰ পৰা আহি পালে মই কাপোৰ ধুবলৈ টাইম নাপাম কাৰণ দৌৰি হ'ব সেইখিনি সময় কাৰণ ইটো লাগে সিটো লাগে আৰু মোৰ যে মানুহটো কি কয় প্ৰতিটো বস্তু হাতত লাগে ইটো দিয়া সিটো দিয়া কৈ থাকে যে সেইকাৰণে মানে মই পটাপট আহি গা ধোৱা কাপোৰবিলাক ধুই লৈছোঁ আৰু মই যে পাইপডাল ঠিক কৰোঁতে মোৰ আধা ঘণ্টা লাগি যায় কি ক'ম মানে তাৰপৰা আহিয়ে কাপোৰখিনি মেলিলোঁহি তাৰপিছত যোৱাকালি ইমান ৰ'দ দিছিলে এসপ্তাহৰ মূৰত যোৱাকালি ৰ'দে দেখা দিছে এইকেইদিন নন ষ্টপ বৰষুণ দিছিলে কিন্তু কালি ৰ'দ দিলে একদম থাকিব নোৱাৰোঁ টিকা ফটা ৰ'দ ইফালে আজি আকৌ চাওকচোন ৰ'দেই নাই এতিয়া ডাৱৰীয়া নিচিনা হৈছে অৱশ্যে মই ভালেই পালোঁ কাৰণ ৰোৱনীসকলে ৰুই ভাল পাব আজি কঠীয়া আমাৰ আজি প্ৰথম কঠীয়া ৰুইছে আগতে আধিলৈ দিয়ে কিন্তু এতিয়া আধি লোৱা মানুহজনে নলওঁ বুলি ক'লে কাৰণে এতিয়া নিজে ঘৰত কৰিবলগীয়া হৈছে বেছি নকৰে কাৰণে 2 বিঘা কৰে তাৰপৰা এই ৰোৱনীসকলক চাহ জলপান পঠিয়াবলৈ পেহীয়ে ৰেডি কৰি আছে এইফালে জেঠাই চাহ বনাই দিলে আৰু এইফালে আমাৰ পেহীক দেখিছেনে চাহ জলপান আগুৱাই দিছে টিংকুদাৰ হাতত টিংকুদা গৈ ৰোৱনীসকলক দি আহিব এয়া টিংকুদা কঠীয়া গাড়ীখন এৰি কিনে নিবলৈ আহিলে এতিয়া পেহীয়ে ৰাতিপুৱাই মধুৰিআম পাৰি আনি থৈছিলে মই মধুৰিআম খাই ভাল পাওঁ কালিয়ে কৈছিলোঁ কেঁচা মধুৰিআম দিব বুলি সেইকাৰণে কৈছে মধুৰিআম আনি থৈ দিছোঁ তুমি যোৱা কি চাই লৈ খোৱা বোলে তাৰপৰা ভালকৈ মধুৰিআম এটা চাই এতিয়া কাটি লৈ খাই লৈছোঁ কাৰণ ৰাতিপুৱা মই অকল চাহ বিস্কুটহে খাইছিলোঁ আৰু বাকী ৰুটি জেঠাইহঁতে ৰুটি চাহ খালে বাৰু ৰুটি ভাজি এইবোৰ মা জেঠাই দেউতাহঁতে মই নাই খোৱা নাখাওঁ যিহেতু মধুৰিআম এটা খালোঁ আৰু দেউতাহঁত বজাৰৰ পৰা আহি পায়ে দেখিছেনে বেগবোৰ এফালৰ পৰা থৈহে গৈছোঁ মানে এয়া চব পূৰা মাহেকীয়া বজাৰ অহা কাইলৈ ভাদৰ 1 তাৰিখ যিহেতু আমাৰ নামঘৰ শৰাইও দিব সেয়াও আছে বজাৰ আছে তাৰপিছতে আহোঁতে মাছ লৈ আহিছিলে এইফালে মানুহজনে মাছ বচাত লাগি গৈছে তেওঁ মাছ বাচি খুবেই ভাল পায় সেইকাৰণে আগৰ পৰা গোটাকৈ লৈ আহে আৰু ঘৰত বাচে আৰু এইফালে এওঁলোক আহিছিলে নেমু বিচাৰি কাৰণ নেমু চৰ্বত খাব বোলে এইফালে নেমু ল'লে তাৰপৰা মধুৰিআম আছিলে যোৱাকালি পাৰি থৈছিলে মই ক'লে এয়া লৈ যাওক আপোনালোকে খাব বুলি তাৰপিছতে তেওঁলোকে নেমু লৈ গ'ল লগতে মধুৰিআমখিনিও ধুনীয়াকৈ লৈ লৈছে কটাৰী এখন দি পঠিয়াইছোঁ বোলে পথাৰত কাটি খাব পাৰিম পানীও লৈ গ'ল খাবলৈ তাৰপৰা ইফালে একদম জোৰছে কাম চলি আছে কাৰণ ৰোৱনীসকলক ভাতো খুৱাব দুপৰীয়া সেইকাৰণে এইফালে লাগি আছে পেহী মা চব কামে তাৰপিছতে আইচক্ৰীম ওলাই আহিলে কাৰণ ইমানেই ৰ'দ দিছে ইমানেই গৰমৰ কাৰণে কি কৰিলে দেউতাই আইচক্ৰীম তাক মাতি আনি কেনে ৰোৱনীসকলক গোটেইকেইজনকে টোটেল 11জন আছে দেই মানে জেণ্টছ আৰু লেডিজ মিলাই কেনে তেওঁলোক গোটেইবোৰকে মিলাই কেনে আইচক্ৰীম খোৱালে তাৰপৰা ঘৰলৈও ৰাখিলে অৱশ্যে দেউতাই ঘৰলৈ ৰখা নাই বুলি কৈছিলে বোলে ঘৰলৈ নাই ৰখা অকল ৰোৱনীসকলকহে খোৱালোঁ মই বোলো কেলৈ নাৰাখিলে তাৰপৰা কৈছিলে নাই এনেই ৰখা নাই বুলি ক'লে তাকে কৈ আছে অকল ৰোৱনীসকলক খোৱালোঁ জেঠাই হাঁহি আছে ঘৰলৈ নাৰাখিলে মোৰ চোন নাই ৰখা মাক ক'বলৈ ক'লে মই গৈ মাক কৈছোঁ মা দেউতাই ঘৰলৈ আইচক্ৰীম নাই ৰখা কথাটো সঁচা হয় নহয় মই চেক কৰিব লাগিব নহয় জানো
যোৱাকালি মানুহজনে ৰাতিপুৱাই উঠিয়ে ভোট জলকীয়া সোপা কাটিছে আচাৰ বনাবলৈ, কাৰণ ঘৰৰ ইমানে ভোট জলকীয়া লাগিছে বেয়া হৈ যাব যে, সেইকাৰণে ৰাতিপুৱা কাটি দিলে, পেহীয়ে আচাৰ বনাই দিলে, মই আকৌ ৰ'দত দি দিছোঁ, মোৰ কাম এইখিনি আৰু। তাৰপৰা এয়া দেখিছে নহয়, মই মাছৰ পেটু অলপ ওলালে, তাৰ বেঙেনা দি বনাব, সেইকাৰণে মই বেঙেনা পিঁয়াজ মাক কাটি দিছোঁ। আৰু আজি মোৰ 4 দিন, সেইকাৰণে মই মেইন পাকঘৰ ওচৰলৈ যাবলৈ নোৱাৰোঁ, ওচৰলৈ মানে চৌকাৰ ওচৰলৈ, সেইকাৰণে মই দূৰৰ পৰাই অকণমান ভিডিঅ' কৰিলোঁ। মায়েও ভাত বনাব লাগি আছে, ইফালে মই আহি কেনে ৰুমটো সাৰি দিছোঁ, যিখিনি কাম মই পাৰোঁ মই সেইখিনি কৰি আছোঁ। আৰু মই ডাঙৰ মানুহে খোৱাখিনি মই নকৰোঁ 4 দিনলৈকে। তাৰপৰা আহি কেনে পূৰা পাকঘৰটো সাৰিলোঁ, গেছ ৰুম পাকঘৰবোৰ চব সাৰি দিছোঁ। আৰু ইমানেই গৰম দিছে কি ক'ম, মানে ৰাতিপুৱা মোৰ বিষাই গৈছে, ইমানেই কাম আজি মানে ৰাতিপুৱাৰ পৰা, কাৰণ ৰোৱনীসকলকো ভালকৈ খুৱাব লাগিব, তেওঁলোককো, সেইকাৰণে পূৰা কামতে লাগি আছোঁ। 1 ছেকেণ্ডো ৰেষ্ট নাই, ইফালে ভৰি তলুৱা পুৰি গ'লগৈ, তেনেকুৱা বিষাইছে। তাৰপিছত আহি বোলো মই দেউতাই আইচক্ৰীম লৈছে নে চেক কৰোঁ বুলি ভিতৰলৈ আহিলোঁ, চাই দেখিছোঁ হয় দেউতাই আইচক্ৰীম লৈছে, সেয়া। আৰু চাওকচোন, যোৱাকালি মই ফ্ৰিজটো চাফা কৰিছিলোঁ, ইমানেই লেতেৰা হয় যে জোল চোলবিলাক পৰে কাৰণে, চাওক মই কি কৰিছোঁ, অলপ পেপাৰ ৰাখি দিছোঁ, পেপাৰৰ ওপৰত বস্তুবোৰ থ'বলৈ কৈছোঁ। এতিয়া বোলো কিবা যদি জোল পৰে, পানী পৰে, পেপাৰৰ ওপৰত পৰিব, লেতেৰা হ'লে পেলাই দিম বোলো, ভাল হৈছে নে বাৰু মোৰ বুদ্ধিটো। তাৰপৰা দেউতাহঁতে ভাত খালে, দেউতাৰ ফোনটো মাজনীয়ে। তাৰপৰা মাক সুধিলোঁ, মা আমি কি এতিয়া খাম নে ৰোৱনী খাব? কৈছে তুমি আগতীয়াকৈ খাই লোৱা, আমি দেৰিকৈ খাম। সেইকাৰণে মা পেহীয়ে দেৰিকৈ খাব, মোক আগতীয়াকৈ দি দিছে। কিমান ভাল লাগিছে চাওকচোন, শাহু মা হয় যিমান বুজিছে, তেওঁ কৈছে কি তুমি আগতীয়াকৈ খাই লোৱা, আমি পিছত খাম। এনেকুৱা এখন ঘৰ পালে সঁচাকৈ বহুত ভাল লাগে, নহয়নে? মনটো মানুহ কি এনেকুৱা প্ৰতিগৰাকী ছোৱালী এনেকুৱা এখনেই ঘৰ বিচাৰে যে শাহুৱেকে চব কথা বুজি পায়। তো আহি অকণমান ৰেষ্ট ল'লোহি ময়ো, কাৰণ ৰাতিপুৱা নন ষ্টপ 5টা বজাৰ কাম কৰি আছিলোঁ। উঠি আহি দেখিছোঁ এইফালে পেহীয়ে এওঁলোকক ভাত দি আছে, আৰু ৰোৱনীসকল আহিলে, আহি কিনে তেওঁলোক গা পা ধুলেহি, ধুই পেলাই পেহী লাগি গৈছে কামত। মই সেইখিনি সময়তে আহিলোঁ, আহি অকণমান ভিডিঅ' কৰি ল'লোঁ। তাৰপৰা আহি কিনে ৰোৱনীসকলক ভাত দিলে, তেওঁলোক খাই আছে, আগতীয়াকৈ আধা খাই উঠিলে, তাৰপিছত এইখিনি খালে আৰু হাঁহি আছে। মোক সুধিছে তুমি ভিডিঅ' মাৰ ঘৰলৈ পঠিয়াবা নি? মই হাঁহি দিলোঁ আৰু কেনেকৈ কওঁ, মই যে ভিডিঅ' ক্ৰিয়েটাৰ, ক'বলৈও বেয়া লাগে দিয়কচোন, কি বুলি ভাবিব, সেইকাৰণে মই নকৰোঁ। তেওঁলোকে হাঁহি আছে, আৰু ইমান ধুনীয়াকৈ হাঁহি ভাতকেইটা খাইছে, ভালো লাগিছে। এয়া যোৱা সময় ভিডিঅ', আৰু যোৱা সময়ত মোক ইমানেই ধুনীয়াকৈ বাই বাই কৈছে ন, মই সঁচাকৈ কৈছোঁ ন, হাঁহি গৈছে, যাওঁ দেই বোৱাৰী, যাওঁ দেই বোৱাৰী, ইমান ভাল লাগিছে। ভিডিঅ'হে কৰা নহ'লে, তেওঁলোক গ'লগৈ। আৰু ইমানখিনি আছিল মোৰ ভিডিঅ'টো, কেনেকুৱা পালে চাই জনাব, ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাইছোঁ আন এটা ভিডিঅ'ত, আজিলৈ আহিছোঁ, বাই বাই।